बाक्सा जिल्लानि मसलपुराव दिनै जिल्ला फुंखा मिरुनि अन्थाइ खाम्फाखौ गायसननाय जायो। बेनि लोब्बाजों दिनै बाक्सा जिल्लानि सदर मसलपुराव थानाय जिल्ला गामि जौगाखां मावखुलिनि लांगोनायाव बाक्सा फुंखा मिरुनि अन्थाइ खाम्फाखौ गायसननानै होयो बिफानारि मन्त्रि रन्जित कुमार दासआ। अन्थाइ खाम्फा गायसननायनि उनाव मोनसे मेल खुंनाय जायो। बे मेलाव मन्त्रि उर्खावगोरा ब्रह्म, बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर', बिटिसिनि बुंथिगिरि काथिराम बर', मावफुं सोद्रोमा गौतम दास आरो राकेश ब्रह्म, एमएलए मन्टु बर' आरो जादब बायन, जिल्ला बेंगिरि गौतम दास, पन्चायत आरो गामि जौगाखां बिफाननि बिथोनगिरि मुनिन्द्र शर्मा मोनहा बाहागो लायो। এই বিটিআৰ অঞ্চলত আমাৰ যিমানখন জিলা আছে প্ৰত্যেক জিলাতে আমি একোটাকৈ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ আৰু সেইটো আমাৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক আহ্বান জনাইছিলে যে যিহেতু অসমৰ সকলো ঠাইতে পঞ্চায়ত যিহেতু কাৰ্যালয় আছে আৰু তেনেকুৱাকৈ ভিচিডিচি কাৰ্যালয় নিৰ্মাণ কৰিব লাগে বুলি আহ্বান জনাইছিলে আৰু সেইটোৰ আধাৰত আমি 219টা ইতিমধ্যে ভিচিডিচিৰ কাৰ্যালয় তাৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে আৰু আৰু এই 219টা নিৰ্মাণ হোৱাৰ পিছত আমি তাত একোগৰাকীকৈ সচিব তাত আমি নিযুক্ত আমি দিম। আমাৰ আমিও হওক বা চেংচনটো আমি দিম, কিন্তু আল্টিমেটলি দিব বিটিআৰে দিব আৰু তেনেকুৱাকৈ তেওঁলোকক সচিবসকলক এপইণ্টমেণ্ট দিয়াৰ পিছত যিহেতু ভিচিডিচিৰ মেম্বাৰসকল যিহেতু নমিনেটেড হয়, গতিকে তেওঁলোকক প্ৰশিক্ষণৰ বহু প্ৰয়োজন আছে। ইলেক্টেড যিবোৰ আছে সমগ্ৰ অসমত ইলেক্টেড মেম্বাৰসমূহক যেনেকৈ আমি প্ৰশিক্ষণ দিওঁ, ঠিক তেনেকুৱাকৈ ভিচিডিচি নমিনেটেড মেম্বাৰসমূহকো আমি বা TLCCকে হওক অন্যান্য যিসকল আছে ব্যক্তি, সেইসকল ব্যক্তিক আমি আগন্তুক দিনত ট্ৰেইনিং দিয়াৰ কাৰণে প্ৰশিক্ষণ দিয়াৰ কাৰণে আজি আমি প্ৰশিক্ষণ কেন্দ্ৰৰ 2 কোটি টকা ব্যয় সাপেক্ষে আমি আজি কামৰ শুভাৰম্ভ কৰিছোঁ আৰু এনেকুৱাকৈ আমাৰ ইতিমধ্যে চিৰাঙত আমি আগতে স্থাপন কৰিছিলোঁ আৰু ঠিক তেনেকৈ কোকৰাঝাৰত এটা আৰু লগতে তামোলপুৰত এটা আমি 2-4 দিনৰ ভিতৰতে সেইকেইটা আমি কামৰ আমি শুভাৰম্ভ কৰিম। স্যাৰ, যেহেতু ৰাজ্যৰ উপ নিৰ্বাচন হ'ব, যেহেতু আমাৰ সমষ্টিটো আছে, ইয়াত বিজেপি নাই, এইটোতো আমি আগতীয়াকৈ ঘোষণা কৰা আছে। যিহেতু আমি UPPL দলক চিডলি সমষ্টিটো, অসম গণ পৰিষদ দলক বঙাইগাঁও সমষ্টিটো আমি প্ৰাৰ্থীটো দিয়াৰ কাৰণে তেওঁলোকক আমি এৰি দিছোঁ আৰু লগতে আমি তেওঁলোকক প্ৰাৰ্থীত্ব যদিও তেওঁলোকে দিব, তেওঁলোকে যিমানখিনি কাম কৰিব তাতকৈ বেছি কাম আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে কৰি যাতে আগন্তুক দিনত 5টা সমষ্টিতে যাতে জয়লাভ কৰিব পাৰোঁ, তাৰ কাৰণে আমি তেওঁলোকভাৱে প্ৰচেষ্টা ইতিমধ্যে অব্যাহত আমি ৰাখিছোঁ। স্যাৰ, কেইটা সমষ্টি দখল কৰিব এইবাৰ বাই ইলেকশ্যনত? বাই সমষ্টি 5টা সমষ্টি আছে, 5টাই আমি দখল কৰিম আগন্তুক দিনত। আমি দখল কৰিম মানে ৰাইজে দিব আমাক, কাৰণ কিয় ভাৰতীয় জনতা পাৰ্টীয়ে শাসনৰ কাৰণে কেতিয়াও ক্ষমতাত অহা নাই। ভাৰতীয় জনতা পাৰ্টীয়ে সেৱাৰ কাৰণেহে ৰাইজে আমাক শাসনত বহাইছে। গতিকে ক্ষমতাৰ কাৰণে অন্য দলে ক্ষমতাৰ কাৰণে শাসনত আহে, আমি আহোঁ সেৱাৰ বাবে। গতিকে যাৰ কাৰণে মই ভাবোঁ এইবেলি নিৰ্বাচনতো পূৰ্বে যেনেকুৱাকৈ আমাৰ কোকৰাঝাৰ হওক বা বৰপেটাত যেনেকুৱাকৈ জয়যুক্ত কৰাইছে, ঠিক মই ভাবোঁ এইবেলি অন্তত এই 5টা সমষ্টিতে এই 5টা সমষ্টিৰ ৰাইজে আমাক অন্তত আমাৰ মিত্ৰজোঁট প্ৰাৰ্থীসকলক জয়যুক্ত কৰাব। বিজেপি শংকিত হোৱাৰ বাবে নগদ আক্ৰমণ চলাইছে, 2গৰাকী বিধায়কৰ ওপৰত আক্ৰমণ হৈছে, এমপিৰ ওপৰত আক্ৰমণ কৰিছে, বিজেপি কৰ্মী থকা বুলি কৈছে, অভিযোগ উত্থাপন কৰিছে। নাই, এইটোতো অভিযোগ প্ৰতি অভিযোগ থাকে, কাৰণ কিয় এতিয়া ধৰক মানে আমি শংকিত হ'বলগীয়া কি আছে? আমাৰতো শংকিত হ'বলগীয়া তাত একো নাই। বিভিন্ন ধৰণৰ নিৰ্বাচনী কেন্দ্ৰ লৈ পেলাই নিৰ্বাচন লৈ পেলাই চামগুৰি সমষ্টিটো আজি নহয়, চামগুৰি সমষ্টিত এই কামখিনি আজি কেইবা বছৰ ধৰি পেলাই আমি দেখি আহিছোঁ, বাতৰি কাকতত দেখি আহিছোঁ যে নিৰ্বাচন আহিলে যদি ক'ৰবাত যদি গণ্ডগোল যদি হয়, গণ্ডগোলটো হোৱা সমষ্টিটোৰ নাম হৈছে চামগুৰি সমষ্টি। গতিকে এই ধাৰাবাহিকতাটো তাতে অক্ষুণ্ণ আছে। এইটো আমি উদ্ধাৰ কৰাৰ কাৰণে ইতিমধ্যে আমিতো কাম কাজ আৰম্ভ কৰিছোঁ। নিশ্চিত ৰূপত আমাৰ 5টা সমষ্টিৰ ভিতৰত 5টাই আমি দখল কৰাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু নিশ্চিত ৰূপত ৰাইজে চামগুৰি সমষ্টিটো আমাকে জিকাব বুলি মই আশাবাদী। ভাবিছোঁ বিদেশী চিনাক্তকৰণ যিটো সুপ্ৰিম কোৰ্টে এসপ্তাহ কৰিলে, এই ক্ষেত্ৰত বিজেপি আপত্তি আছে? নাই, আপত্তি কৰিবলৈ একো নাই, কাৰণ যিহেতু অসম চুক্তিখন আমি সকলোৱে মানি লৈছিলোঁ, ভাৰতীয় জনতা পাৰ্টীও মানি লৈছিলোঁ। গতিকে আমি মানি লোৱা কথা ভাৰতীয় জনতা পাৰ্টীয়ে অসম চুক্তিটো মানিছিলে নাই? ভাৰতীয় জনতা পাৰ্টীয়ে যিহেতু অসম চুক্তিখন মানি লৈছিলে পূৰ্বতে, গতিকে সেই একেখিনি কথাই এইবাৰ মহামান্য সুপ্ৰিম কোৰ্টে দিয়াৰ পিছত
একেবাৰে এই কথাটোৰ বিতৰ্ক সামৰি পেলাই এতিয়া একেবাৰে চিল কৰি দিলে যে এই বিষয়লৈ এতিয়া নতুনকৈ কোনো বিতৰ্ক নাই। 1971 চনৰ কথাটোৱে আগন্তুক দিনতো সকলোকে এটা স্বস্তিৰ নিশ্বাস দিলে। বিজেপিৰ বৰ্তমান স্থিতিটো কেনেধৰণৰ ছাৰ? BTCত আমাৰ বিজেপিৰ স্থিতি, UPPLৰ স্থিতি যেনেকুৱা আমাৰো তেনেকুৱা স্থিতি। আগন্তুক দিনত বিটিআৰ আমি নিৰ্বাচন অংশগ্ৰহণ কৰিম আৰু UPPLে অংশগ্ৰহণ কৰিব, BPFে কৰিব অংশগ্ৰহণ। গতিকে দলীয়ভাৱে যিটো সিদ্ধান্ত লোৱা হয় সেইটোৰ আধাৰতে আমি আগন্তুক দিনত আগবাঢ়িম। কিন্তু এইটো ঠিক যে আমাৰ UPPL দলৰ লগত আমাৰ মিত্ৰতা এই মুহূৰ্তলৈ যিহেতু আছে, আগন্তুক দিনতো UPPL দলৰ লগত মিত্ৰতা থাকিব বুলি মই দৃঢ় বিশ্বাসী। এটা অভিযোগ উত্থাপন হয়, বিজেপিয়ে যিসমূহ আঞ্চলিক দল আছে সেইসমূহ নিষেধ কৰি পেলাই, ষড়যন্ত্ৰ কৰি। নাই, তেনেকুৱাটো নহয়। কাৰণ কিয় বিজেপিয়ে যদি তেনেকুৱা কৰিলেহেঁতেন তেতিয়াহ'লে আমি যদি ইচ্ছা কৰিলোহেঁতেন আমি ডেপুটি চিফটো দিব পাৰিলোহেঁতেন বিজেপিৰ পৰা। বিজেপিৰ পৰাতো ডেপুটি চিফ দিয়া নাই। গতিকে ইয়াতে চিফ, ডেপুটি চিফ দুয়োগৰাকীটো UPPL। যদি আমি নিষেধ কৰা যদি মানুহ হ'লোহেঁতেন তেতিয়াহ'লে আমি প্ৰথমতে কি কৰিলোহেঁতেন, ডেপুটি চিফটো লৈ ল'লোহেঁতেন। গতিকে সেইটোতে প্ৰমাণ যে ভাৰতীয় জনতা পাৰ্টীয়ে কোনো আঞ্চলিক দলক নিষেধ কৰাৰ যি মানসিকতা নাই। আৰু ঠিক তেনেকুৱাকৈ আজি অতুল বৰা ডাঙৰীয়া হওক বা কেশৱ মহন্ত ডাঙৰীয়াই হওক, তেওঁলোকে মন্ত্ৰী হোৱাৰ উপৰিও বিভিন্ন স্থানত অসম গণ পৰিষদৰ প্ৰাৰ্থীসকলো আছে। তেওঁলোকে যদি নিষেধ কৰিলোহেঁতেন, মইতো AGPৰ কাৰ্যালয়ত কিয় গ'লোহেঁতেন? মই দেখোন যেতিয়া যিখন জিলাত যাওঁ, বিজেপিৰ কাৰ্যালয়ত যেতিয়া যাওঁ, মই AGPৰ কাৰ্যালয়তো যাওঁ। প্ৰত্যেকখন জিলা, কোনো জিলাই ক'ব নোৱাৰিব যে ৰঞ্জিত দাস প্ৰাক্তন সভাপতি তেখেতে আমাৰ কাৰ্যালয়ত অহা নাই। নিষেধ কৰা মানসিকতা নাই। মুখ্যমন্ত্ৰীয়ে হওক বা আমাৰে হওক, তেওঁলোককো সমভাৱে আমি উঠাই অনাৰ মানসিকতা, যাৰ কাৰণে প্ৰতিষ্ঠা দিৱসৰ দিনা আমাৰ মন্ত্ৰীসকলেও তেওঁলোকক শুভেচ্ছা দিছে। মই নিজে বিজেপিৰ কাৰ্যালয়ত, অসম গণ পৰিষদৰ কাৰ্যালয়ত বিনা নিমন্ত্ৰণত গৈ মই তেওঁলোকক উৎসাহিত কৰি আহিছোঁ। কাৰণ কিয় আমাৰ ছাৰ্ভাইভেলৰ লগত তেওঁলোকৰ ছাৰ্ভাইভেলৰ সম্পৰ্ক আছে। সকলোৱে যদি আমি সমূহভাৱে বাচি থাকোঁ তেতিয়াহ'লে নিশ্চিত ওপৰত মিত্ৰজোঁট বাচি থাকিব বা মিত্ৰজোঁটে আগুৱাই যাব। গতিকে আমাৰ তেনেকুৱা পৰিকল্পনা নাই বা মানসিকতা নাই। আমি সকলোকে লৈ পেলাই চলাৰ মানসিকতা আছে। মই যিহেতু আইন বিভাগৰ মন্ত্ৰী, গতিকে মহামান্য সুপ্ৰিম কোৰ্টে যি এষাৰ কৈছে গতিকে সেইখিনি কথা গীতাৰ বাণীৰ দৰে। যেতিয়ালৈ তেওঁলোকে নিজে সংশোধন নকৰে বা কোনোবাই যদি এই ক্ষেত্ৰত যদি আকৌ যদি কিবা যদি মামলা মোকৰ্দমা কৰে, মই নাজানো। কিন্তু মই আইন মন্ত্ৰী হিচাপে কৈছোঁ যে মহামান্য সুপ্ৰিম কোৰ্টে যিবোৰ কথা কয় সেইটো গীতাৰ বাণী সদৃশ। আৰু সেইবোৰ আধাৰতে আমিতো ভাৰত চৰকাৰখন চলাই আছোঁ। ৰাইজে আমি আইন পাতিছোঁ, ৰাইজে আমি আইন গ্ৰহণ কৰিছোঁ। আৰু যাৰ কাৰণে নেকি আমাৰ লেজিছলেটিভ, এক্সিকিউটিভ আৰু জুডিচিয়েল তিনিওটা বিভাগ যে আমাৰ সমান্তৰালভাৱে যেতিয়া চলি থাকিব তেতিয়াহে ভাৰতৰ মানুহে ন্যায় পাব। গতিকে মহামান্য সুপ্ৰিম কোৰ্টে এটা কথা কোৱাৰ পিছত তাতে আৰু দুনাই বেলেগ কথা কোৱা মানে মোৰ অপৰাধ বুলি ভাবোঁ। পঞ্চায়ত নিৰ্বাচন আমি ডিচেম্বৰত আমি অনুষ্ঠিত কৰিম। কাৰণ ইতিমধ্যে আমাৰ ডিলিমিনেশ্যন যি প্ৰক্ৰিয়া আছিল সেই ডিলিমিনেশ্যন প্ৰক্ৰিয়াখিনি আমাৰ সম্পূৰ্ণ হৈ গৈছে। ব্লকৰ যি ডিলিমিনেশ্যন আছিলে বিটিআৰৰ ক্ষেত্ৰত বিটিআৰে তেওঁলোকে নিৰ্ধাৰণ কৰি পেলাই ক'ত ব্লক থাকিব নাথাকিব সেইটো তেওঁলোকৰ নিজৰ বিষয়ে তেওঁলোকে আমাক জনাইছে। নন বিটিআৰ বা নন 6 শিডিউল এলেকা ইতিমধ্যে আমি সম্পূৰ্ণ কাম কৰিছোঁ। এতিয়া আমি সেইখিনি আমাৰ বিভাগে ইলেকশ্যন কমিশ্যনক জমা দিব, ৰাজ্যিক ইলেকশ্যন কমিশ্যনক। আৰু আমি আশা ৰাখিছোঁ যাতে ডিচেম্বৰৰ ভিতৰত যাতে আমি নিৰ্বাচনটো যাতে ৰাইজে অংশগ্ৰহণ কৰিব পাৰে। আৰু যাৰ কাৰণে বিশেষ ব্যৱস্থা ৰাখিছোঁ বা ৰাজনীতিমুক্ত মানে পঞ্চায়ত নিৰ্বাচন। কাৰণ কিয় এইবাৰ আমি এনেকুৱা ব্যৱস্থা কৰিছোঁ যে পঞ্চায়তত কোনো ধৰণৰ দলীয় প্ৰাৰ্থীৰ প্ৰতীক নাথাকিব, সকলোৱে নিৰ্দলীয়, যাতে ভাল মানুহে যাতে অংশগ্ৰহণ কৰিব পাৰে। কাৰণ কিয় গঞা ৰাইজে বিভিন্ন সময়ত কোনোবা চাকৰিয়াল হয়তো ৰিটায়াৰমেণ্টত আহিছে, তেওঁক অংশগ্ৰহণ কৰাটো বিচাৰে, কিন্তু পাৰ্টীৰ লগত চিনাকি নাথাকে কাৰণে তেওঁলোকে টিকট নাপায়। গতিকে সেইকাৰণে এইটো মুক্ত কৰি দিছোঁ ৰাজনীতিৰ পৰা, যে গ্ৰাম্য লেভেলত তেওঁলোকে নিজাকৈ তেওঁলোকে অংশগ্ৰহণ কৰি পেলাই নিজাকৈ তেওঁলোকে পঞ্চায়ত প্ৰেচিডেণ্টটো পাতিব পাৰিব। আৰু এইটো হৈছে আমাৰ ডাঙৰ এটা সফলতা। কাৰণ কিয় এইটো পূৰ্বতে এই কথাষাৰ অহা নাছিলে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমাৰ মাৰ্গদৰ্শনত এতিয়া আমি এই ব্যৱস্থাটো কৰিছোঁ। আৰু নিশ্চিত ওপৰত সমূহ গঞা ৰাইজে এইটো আদৰণি জনাইছে এইটো। আৰু মই ভাবোঁ যে এইটোৰ ফলস্বৰূপে আগন্তুক দিনত গ্ৰাম্যাঞ্চলৰ বিভিন্ন ধৰণৰ বিকাশ হ'ব, দুৰ্নীতিসমূহ আগন্তুক দিনত কমি যাব বুলি মই আশাবাদী। আমাৰতো নতুন বিজেপি পুৰণা বিজেপি বুলি একো নাই। নাই নাই, কোনোবাই যদি কয়তো নাজানে, এইটো জ্ঞানৰ অভাৱ। কাৰণ বিজেপি ইজ নট অনলি এ পাৰ্টি, বিজেপি ইজ এ মিছন।
সময় যেনেকুৱাকৈ এটা সময়ত 20 লাখ সদস্য আছিলে, বহুত দিনত 42 লাখ হ'ল। এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ যিসমূহ আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে আমাৰ কাৰ্যকৰ্তাসকলৰ সহযোগত আমি ইতিমধ্যে 60 লাখ অনলাইন আমি 60 লাখ সদস্য আমি কৰিছোঁ। এই 60 লাখ কৰিলোঁ, এই 60 লাখ কৰোঁতে 42ৰ পৰা যদি 60 লাখ 18 লাখটো নতুন মানুহ আহিছে। গতিকে ভাৰতীয় জনতা পাৰ্টিত নতুন পুৰণা একো নাই, আৰু ভাৰতীয় জনতা পাৰ্টিত নতুন পুৰণা থাকিলে আমি ইয়াতে বিজেপি চৰকাৰে গঠন কৰিব নোৱাৰিলোহেঁতেন। কাৰণ কিয় মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি অনাৰ কাৰণে আমি মুখ্যমন্ত্ৰী পাতিব পাৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কংগ্ৰেছৰ পৰা অনাৰ কাৰণে আমি মুখ্যমন্ত্ৰী পাতিব পাৰিছোঁ। গতিকে আমাৰ এটা নতুন পুৰণা বুলি বিজেপিত একো নাই, আমি সকলোৱে এতিয়া নতুন বিজেপি, ময়ো নতুন বিজেপি এতিয়া। কাৰণ কিয় মোৰ নতুনকৈ নৱীকৰণ হৈছে। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি কিছুদিন আগতে নতুন সদস্য লৈছে। ভাৰতীয় জনতা পাৰ্টিৰ নতুন পুৰণা একো নাই, সকলোৱে নতুন। নৱীকৰণ যেতিয়া কৰে তেওঁ নতুন হৈ যায়, তেওঁ পুৰণা ষ্টাম্পটো নাথাকে তেখেত। সকলোৱে নতুন বিজেপি। যেতিয়া আমাৰ এই যোৱা মাহৰ পৰা ছেপ্টেম্বৰ মাহত যিসকলে 60 লাখ মানুহে অসমত সদস্য লৈছে, তাৰ ভিতৰত ময়ো লৈছোঁ, মুখ্যমন্ত্ৰীও লৈছে, ভৱেশ কলিতা ডাঙৰীয়াও লৈছে, সকলোৱে আমি নতুন বিজেপি। গতিকে নতুন পুৰণা বিজেপি নাই, 60 লাখে নতুন বিজেপি।